পঞ্চীপ্ৰিয়মে আপোনালোক সকলোকে লক্ষ্মী পূজাৰ সেৱা জনাইছোঁ। আজি নিশ্চয় আপোনালোক সকলোৱে লক্ষ্মী পূজা উদযাপন কৰিছে। আজি আমাৰ গাঁৱৰ সকলো ৰাইজ মিলিত হৈ আমাৰ নামঘৰৰ কাষতে সমূহীয়াভাৱে উদযাপন কৰিছোঁ। এয়া আমাৰ দাদাহঁতে মণ্ডপ বনাই আছে। এয়া আইসকলে নামঘৰত নাম লৈ আছে। এয়া মই পোনাকণ বৰ্তাৰ লগত দেৱীৰ ভেটি প্ৰস্তুত কৰি আছোঁ। এয়া বৰ্তাই মণ্ডপত কলপুলি লগাইছে। এয়া চাওক আইসকলে আমডালি গাঁঠি আছে। এয়া আমাৰ দেৱী আহি পালেহি আৰু সকলোৱে আদৰণি জনাইছে। এয়া সন্ধিয়া সকলোৰে ঘৰে ঘৰে বন্তি জ্বলাইছে। এয়া চাওক কি সুন্দৰ পৰিৱেশ। এয়া প্ৰত্যেকৰ ঘৰে ঘৰে লক্ষ্মী পূজা উদযাপন কৰিছে। এয়া আমাৰ দেৱী প্ৰতিষ্ঠা কৰি আছে। এয়া মাহ প্ৰসাদৰ ধোৱা মেলা কাম কৰি আছে। এয়া ইতিমধ্যে আমাৰ পূজাৰ কাম আৰম্ভ হৈছে। এয়া চাওক সকলোৱে মাৰ ওচৰত চাকি বন্তি আগবঢ়াইছে। সকলোৱে মাৰ পৰা আশীৰ্বাদ বিচাৰিছে। এয়া ৰিগদাই বৰণ দিছে। এয়া আমাৰ আইসকলে মাৰ ওচৰত নাম লৈ আছে। পূজা সমাপ্ত হ'ল। সকলোৱে মাৰ ওচৰত আশীৰ্বাদ লৈছে। শাৰদীয়া শ্ৰী শ্ৰী মহালক্ষ্মী পূজন। এয়া আমাৰ দাদাহঁতে পাতলীয়া আহাৰৰ ব্যৱস্থা কৰি আছে। এয়া সকলোৱে আহাৰ গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিছে। এয়া চাওক আমাৰ খিচিৰি বিতৰণ কৰি আছে আৰু সকলোৱে খাই আছে খিচিৰি। এয়া চাওক সকলোৱে গ্ৰহণ কৰি আছে। অজিত দা খোৱা দেই, খোৱা দেই, লাজ কৰিছা নেকি? অচিন্তাত দা খোৱা দেই। দুৰুদা হাই। এয়া আমাৰ পাপুত দাই তদাৰক কৰি আছে। আমি খিচিৰি খোৱা আৰম্ভ কৰিছোঁ দেই। খাই ভাল লাগিছে। এয়া আমাৰ ৰাইজসকলে আহাৰ গ্ৰহণ কৰি আছে। সকলোকে কৈছোঁ খাওক দেই। খাইছানে? মা লক্ষ্মীক সেৱা জনাই ভিডিঅ'টি ইমানতে সামৰিলোঁ।
যদি ভিডিঅ'টি চাই ভাল পালে তেন্তে মোক আশীৰ্বাদ কৰিব আৰু একো নকওঁ সেৱা জনাইছোঁ।